বল আৰু গৰম কেনেকুৱা লাগিছে কেনেকুৱা লাগিলে নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভালেই। এইফালে দেখিছে নহয় মেলা। আহক আজি আমি সকলোৱে মেলা চাবলৈ যাওঁ। বহুত দিন ধৰি মেলা চাম বুলি ভাবি আছিলোঁ, যাবই পৰা নাছিলোঁ। তো আজি ভাবিলোঁ মেলা চাবলৈ ওলাই দিওঁ আৰু এয়া আমি টিকেট লোৱা হৈ গ'ল আৰু লগত আহিছে এইফালে মোৰ মানুহজন আৰু মোৰ ছাৰ। আমি তিনিওজনে মিলি আজি মেলা চাবলৈ বুলি আহিলোঁ। সঁচাকৈ মেলাখন দেখিলে এনেই মনটো ভাল লাগি যায়। ইমানেই ধুনীয়া দৃশ্য আৰু লগত মানুহৰ ভিৰ কিমান চাব। বাচ্চাবোৰৰ কাৰণে এৰোপ্লেন বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত উঠিব পৰা। এইফালে আমাৰ ৰোলাৰ কষ্টাৰখিনি দেখিছেই নহয়। আকৌ আহি গ'ল নহয় ইয়াতো মেলাটো স্পাইৰেল পটেটো। তাৰপিছত আহি পাই দেখিলোঁ আমি চুইমিং পুলত বাচ্চাবিলাকে ইমান ধুনীয়াকৈ ব'ট চলাই আছে নহয়, তাকে চাওঁ বুলি আহিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ চলাই আছে। নিজৰো মন যায় কেতিয়াবা। আৰু এইফালে চাওক চকৰি আমি উঠিবলৈ আহিলোঁ। বহুত ভয়ে ভয়ে আজি আগবাঢ়িলোঁ, ছাৰে বহুত জোৰ কৰাৰ বাবে। মানুহজনেও আগত কেতিয়াও উঠা নাই আৰু ময়ো কেতিয়াও উঠা নাই, আজি ফাৰ্ষ্ট টাইম। আৰু টিকেট কটা হৈ গ'ল, আমি এতিয়া উঠি আহিলোঁ ওপৰলৈ বুলি। তাৰপিছত আমাক দুজনকৈ বহিব দিলে। ছাৰে আমাৰ লগত নাপালে, সেইবাবে অলপ তলত বহিব লগা হ'ল ছাৰক। এইফালে আমাৰ ছাৰে এতিয়া বহিবলৈ লৈছে, সৰু পোৱালিটাৰ লগতে বহি লৈছে। কাৰণ দুজনকৈ দিয়ে, নহ'লে আমি লগতে বহিলোঁ হয়। সঁচাকৈ এতিয়া বহুত বেয়া ভয় লাগিছে, মানে কি ক'ম, মানে নমাও নহয়। ভয়টো মানে বহুত বেয়াকৈ আহিছে, যিহেতু যেন ক'ৰবাত থাকি অহা তেনেকুৱা লাগিছে। ব'লক এতিয়া উপভোগ কৰোঁ। কেনেকুৱা লাগিছে मैं माता चोर हूँ जो इसमें आया हूँ काम करो पर क्या बोला मैं নেচাওঁ মই নকৰিবা कितने मनुष्य लगे खौफनाक डकैत ঐ জিঅ'টো ওলাই অহা নিচিনা লাগে হিলাই হিলি কৰি থাকিবা ঐ অদ্ভুত লাগে দেখিব নাই হোৱা কেনেকুৱা লাগিছে বহুত পাক ৰাউণ্ড মাৰি এতিয়া কমচে কম মানে 5-10 মিনিট পিছত আমাক ৰখাইছে দেই। বহুত বেয়া এটা ভয় খালোঁ আজি, তথাপিও মানে এৰি দিয়া নাই। আৰু ছেকেণ্ড এটা উঠিবলৈ গৈ আছোঁ। এইটো আমাৰ তৰা তাৰা, এইটো এটা ছাতি হয়। আমি এতিয়া উঠিবলৈ গৈ আছোঁ, ছাৰে আৰু মই ইয়াত দুজনকেই পাৰে। মানুহজনে সাহস নকৰিলে, আমি দুজনে সাহস কৰি কিনে গৈছোঁ। কি হয় নাজানো। এয়া ফাৰ্ষ্ট ৰাউণ্ড মাৰিছে। হে ভগৱান, কি হয় আৰু আপোনালোকে চাই থাকক আগলৈ।
কেনেকুৱা লাগিলে আৰু যাবা যোৱা আকৌ मुझे अपने घर जाना है मुझे घर जाना है হে এইবাৰ আমি চাবলৈ গৈ আছোঁ মটকা কুৱা এইফালে টিকেট ল'বলৈ গৈছে সেই টিকেট দিলে আমাক তো বিলটোতো পে' কৰিব লাগিব বিলটো পে' কৰিছে আমাক ছাৰেই দেখাইছে আৰু সকলোখিনি তো আজি ছাৰৰ কাৰণে আমি এনজয় কৰিলোঁ আৰু এইফালে আমি উঠি ল'লোঁ মটকা কুৱাৰ চাবৰ কাৰণে বহুত ডেঞ্জাৰ সঁচাকৈ বহুত ডেঞ্জাৰ হয় এইফালে চাওক মানুহজনে একদম পূৰা লাগি গৈছে ভিডিঅ' কৰাত মূৰ ঘূৰাই অৱস্থা বেয়া হৈ আছে সেইটো কাৰণে মই মোবাইল লোৱাই নাই ওপৰৰ পৰা চাওক দৃশ্যখিনি ইমানেই ধুনীয়া লাগিছে নহয় জানো এয়া চাওক বাপৰে জীৱনত নুঠো এইটো চকৰিত মই জীৱনত নুঠো আৰু বহুত খাতাৰনাক হয় দেই সকলো ব'লা বহি থাকে যা কি হ'ল আৰু যাবা 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 अभी मजा आएगा ना भिड़ो মই দেখা পাইছোঁ যে সকলোৱে এই দাদাজনক ইমান ধুনীয়াকৈ পৰিৱেশন কৰাৰ কাৰণে পইচা দিছে তো ময়ো ভাবিছোঁ 10 টকা এখনে আগবঢ়াই চাওঁ কেনেকৈনো নিয়ে সকলোৱে চাবচোন মোৰ হাতৰ পৰা কেনেকৈনো নিয়ে আৰু নিজৰে বহুত ভয় লাগিছে কিদৰেনো মোৰ হাতৰ পৰা কাঢ়ি নিব তাকে আপোনালোকে চাই থাকক এয়া মই টোৱাই আছোঁ দেখিছে ন আগফালে পইচা জোকাৰি আছোঁ এইবাৰ চাব নিলে এয়া দেখিলে ন হাতৰ পৰা ৰৈ গ'ল ইমান মানে কেনেকৈ এইবিলাক কাম কৰিব পাৰে মানে সাহস বহুত আছে সিহঁতৰ সঁচাকৈ বহুত ভাল লাগিল চাই আৰু আহি আছে চাই থাকিব গাড়ী চলাব এইবিলাক গাড়ী থৈ দিয়া আছে ইয়াতে গাড়ীকেইখন উপভোগ কৰিব ইয়াতে পৰিৱেশন কৰিব আমি চাবলৈ পাম আৰু তো এয়া চাই থাকক আপোনালোকে সঁচাকৈ বহুত সুন্দৰ পৰিৱেশন কৰিলে সিহঁতে চাই বহুত ভাল লাগিল আৰু বেছিকৈ চাই থকাৰ কথাও নহয় সেইবাবে আমি ওলাই দিলোঁ এবাৰ যাবলৈ
ওলাই গৈ আমাৰ বহুত বেয়া ভোক লাগিলে সেইবাবে আমি ছাৰক থৈ আমি ধাবাত সোমাই দিলোঁ এইফালে আমি ভাতৰ থালি লৈ ল'লোঁ আজি ভেজকে লৈ লৈছোঁ কিয়নো এতিয়া ৰাতিখন আৰু সদায় নন ভেজ খাই থকা হয় সেইবাবে আজি ভেজ লৈ ল'লোঁ দুজনে এতিয়া খাই মেলি আৰু ঘৰ যাব লাগে এয়া খাই আছোঁ খাই মেলি আৰু ৰুমত গৈ এতিয়া শুই থকাহে কথা তো আজি বহুত ভাগৰো লাগিলে এইবিলাক আৰু মূৰ চুৰটো ঘূৰাই আছে গোটেই জেবেলি হৈ আছোঁ তো ফ্ৰেণ্ডছ আজিলৈ সমাপ্ত বাই বাই